আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিজনী নগৰ শাখা ছাত্ৰ সন্থাৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে বিজনী আঞ্চলিক ছাত্ৰ সন্থাই 22 সংখ্যক অধিৱেশন তেওঁলোকে বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় আৰু বিজনী পৌৰসভাৰ যি জিৰণি চৰা আছে তাতে অনুষ্ঠিত হৈ আছে আৰু কিছু সময় পিছতে প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব আৰু এই প্ৰতিনিধি সভাৰ জৰিয়তে বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ নতুন সভাপতি আৰু নতুন সাধাৰণ সম্পাদকে আগন্তুক কাৰ্যকালৰ বাবে দায়িত্বভাৰ লাভ কৰিব। চাওক আপোনালোকে সকলোৱে জানে যে বৰ্তমান যোনখন চৰকাৰ চলি আছে এটা অকৰ্মান্য চৰকাৰ বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হয় তেওঁৰ মুখৰ পৰা এজন মুখ্যমন্ত্ৰীৰ নিচিনা তেওঁৰ যি বক্তব্য হ'ব লাগে সেই বক্তব্যটো নাৰাখে তেওঁ য'ত যেনেকৈ পাৰে তেনেকৈ তেওঁ বক্তব্যসমূহ ৰাখে আৰু এইখন চৰকাৰৰ পৰা এইখন মুখ্যমন্ত্ৰীৰ পৰা আমি একোৱেই বৰ্তমানলৈকে পোৱা নাই আৰু শিক্ষাৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰখনে যে সম্পূৰ্ণৰূপে ব্যৰ্থ আৰু যোনজন আপোনাৰ অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু তেওঁ যি পুতলা স্বৰূপ তেওঁৰ যি কাণ্ড কাৰখানা এই কাণ্ড কাৰখানাত আমি লাজ পাওঁ তেওঁলোকৰ কথা ক'বলৈ তথাপিও আমি বিজেপি চৰকাৰক আমি আহ্বান জনাম যে শিক্ষাৰ ক্ষেত্ৰত যাতে তেওঁলোকে কোনো ধৰণৰ হেতালি নেখেলে আৰু শিক্ষাৰ ক্ষেত্ৰত অসমখনক যাতে আগুৱাই লৈ যাব পাৰে সি ওপৰৰ পৰা আগুৱাই যেন মানে তলৰ পৰা যাতে তেওঁলোকে নাগুৱাই সেই ক্ষেত্ৰত আমি তেওঁলোকক অনাগত দিনত কাম কাজ কৰিবলৈ আমি আহ্বান জনাম। আমাৰ বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ 22তম বাৰ্ষিক বিজনী অধিৱেশন আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ এই 22তম বাৰ্ষিক অধিৱেশনখন বিজনী শ্বহীদ ভৱন তথা পৌৰসভাৰ জিৰণি চৰাত আমি আয়োজন কৰিছোঁ। আমাৰ মাজত ইতিমধ্যে শ্বহীদ পৰিয়ালৰ জ্যেষ্ঠ ব্যক্তিসকল আহিছিল, বিজনীৰ জ্যেষ্ঠ ব্যক্তিসকল আহিছে, বিভিন্ন শাখা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদককে প্ৰমুখ কৰি বিষয়ববীয়াসকল আহিছে। আজি প্ৰত্যেকখন শাখা ছাত্ৰ সন্থাৰ 20জনকৈ প্ৰতিনিধি গৃহত প্ৰৱেশ কৰিব আৰু প্ৰতিনিধি সভাই সিদ্ধান্ত গ্ৰহণ কৰিব বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক কোন হ'ব।